সাধাৰণভাৱে আপুনি মই সন্মুখীন হোৱা এটা প্ৰশ্ন, কেনে আছা তুমি? কেনে আছে আপুনি? হয়, ময়ো জানিব খোজোঁ, কেনে আছে আপুনি বা কেনে আছোঁ মই? একান্তই ব্যক্তিগত নহয়নে? কিন্তু তাত আছে এবুকু আৱেগ, এবুকু মৰম আৰু এবুকু আশীৰ্বাদ। আপোনাৰ মোৰ মৰম, আশীৰ্বাদ আৰু আৱেগেৰে ভৰা এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ এক সামাজিক অনুষ্ঠানৰ যোগেদি, আৰু এই সামাজিক অনুষ্ঠানটি প্ৰচাৰ কৰিম এক সামাজিক মাধ্যমৰ যোগেদি। জাৰ্ণি উইথ মলয়া, যাত্ৰা মলয়াৰ সৈতে। সেই ভোগদৈপৰীয়া যোৰহাটৰ ছোৱালীজনী বৰ্তমান ক'ত আছে, কি কৰিছে, কেনেকৈ আছে, কিহত ব্যস্ত তাই? সেই বিভীষিকাময় নিশাটোৰ শেষত পালেনে তাই ন্যায়? জাৰ্ণি উইথ মলয়া, যাত্ৰা মলয়াৰ সৈতে। সেই যাত্ৰা হ'ব পাৰে আপুনি মই উপভোগ কৰি থকা ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈ। যাত্ৰা, এই যাত্ৰা হ'ব পাৰে পুৱাৰ টুথপেষ্টটোৰ পৰা নিশাৰ গুড নাইট ক্ৰীমটোলৈ। এই যাত্ৰা হ'ব পাৰে কান্দোনৰ পৰা এমুকুৰা হাঁহিলৈ। এই যাত্ৰা হ'ব পাৰে জন্মৰ পৰা মৃত্যুলৈ। এই যাত্ৰা হ'ব পাৰে সৰু সৰু গীতৰ কলিৰ পৰা শিল্পীৰ জীৱনৰ শেষলৈ। এই যাত্ৰা হ'ব পাৰে আমাৰ সাধাৰণৰ পৰা সম্পূৰ্ণলৈ। এই যাত্ৰা হ'ব পাৰে সৰু সৰু আৱেগৰ পৰা সুখৰ হাঁহি বিলাই জীৱনৰ শেষ স্তৰলৈকে লৈ যোৱা বহু শিল্পীৰ। এই যাত্ৰা হ'ব পাৰে ফুটপাথৰ সৰু চাহৰ দোকানখনৰ পৰা পঞ্চতাৰকা সপ্ততাৰকাৰ ৰেস্তোৰাঁৰ নামী দামী সোৱাদৰ খাদ্যভাসলৈ। যাত্ৰা, এই যাত্ৰা হ'ব পাৰে জীৱনৰ প্ৰথমটো শিক্ষানুষ্ঠান প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কৰ্মজীৱনলৈকে লগ পোৱা বিভিন্নজন গুৰুৰ আদৰ্শৰ যাত্ৰা। এই যাত্ৰা হ'ব পাৰে কৃষকৰ চকুৰ পানীৰ পৰা সোণগুটিৰ ভঁৰালেৰে ভৰা ভঁৰাললৈকে। যাত্ৰা, এই যাত্ৰা হ'ব পাৰে সেই শ্ৰেণীকোঠাৰ ছাত্ৰ নেতাজনৰ পৰা সংগ্ৰামী নেতালৈ। যাত্ৰা, এই যাত্ৰা হ'ব পাৰে ভোট দিবলৈ আৰম্ভ কৰা দিনটোৰ পৰা ৰাজনীতিৰ মজিয়ালৈ। যাত্ৰা, এই যাত্ৰা কেতিয়াবা হ'ব পাৰে সন্দেহ অনুসন্ধানৰ পৰা সত্যলৈ। যাত্ৰা, এই যাত্ৰা হ'ব পাৰে বেৰৰ জলঙাৰে জোনৰ পোহৰত সপোন দেখা কাৰোবাৰ আকাশ চোৱাৰ সেই হেঁপাহৰ। এই যাত্ৰা কেতিয়াবা হ'ব পাৰে এৰী পলুৰ মুগাৰ পৰা আৰম্ভ কৰি শিল্প সাহিত্য সংস্কৃতিলৈ আমাৰ অৱদানৰ। এই যাত্ৰা হ'ব গুণগুণনিৰ পৰা সংস্কৃতিৰ সেই বিশাল পথাৰখনলৈ। আমি অসমীয়া ভাষা সংস্কৃতি কৃষ্টি আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ পৰিচয়। এই ভাষা সংস্কৃতি কৃষ্টিক আমি বিশ্ব দৰবাৰত কিমান শুদ্ধকৈ কৰাব পাৰিছোঁ পৰিচয়। কিমান আৱেগ, মৰম, আশীৰ্বাদ আৰু আদৰ্শৰে লৈছে আমাৰ অসমীয়া সংস্কৃতি। কিমানজনে চিনি পায় আমাৰ অসমীয়া সংস্কৃতিক। ঘৰখনৰ পৰা অলপ সময় আঁতৰি থাকিলেই আমি অনুভৱ নকৰোঁনে সেই ঘৰখনৰ মৰম অনুভূতিক? ঠিক তেনেকৈ যেতিয়া নিজৰ ৰাজ্যখনৰ পৰা, দেশখনৰ পৰা বাহিৰত থকা হয়, প্ৰতিনিয়ত প্ৰতি পল আমাৰ আৱেগ অনুভূতিখিনিয়ে কিন্তু সেই আপোন ঘৰখন, আপোন ঠাইখনক বাৰুকৈহে বিচাৰি থাকে। সৰু সৰু আৱেগ অথচ খুবেই নিভাঁজ। এই আৱেগবোৰ হয়তো কাৰোবাৰ বাবে একোৱেই নহয়। এই আৱেগবোৰ হয়তো কাৰোবাৰ বাবে বৰ হৈ পৰিব পাৰে। সৰু সৰু অথচ তেনেই নিভাঁজ আৱেগ, কিন্তু সেই প্ৰকাশ কৰিব বিচৰাজনে কিন্তু বাৰুকৈয়ে উপলব্ধি কৰে, কিদৰে কৰিম মই প্ৰকাশ, কেনে লাগিছে মোৰ। আৰু তাৰ বাবে বৰ্তমান সময়ত সামাজিক মাধ্যমেই হৈছে আটাইতকৈ উত্তম মাধ্যম, নহয়নে? বৰ্তমান সময়ত জনপ্ৰিয় হৈ থকা এই সামাজিক মাধ্যমৰ যোগাত্মক দিশসমূহ লৈ আমি জানো আমাৰ আৱেগবোৰক প্ৰকাশ কৰিব নোৱাৰোঁ? সেই তাৰেই কিছু সৰু সৰু আৱেগক লৈ মই আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ইউটিউব চেনেল জাৰ্ণি উইথ মলয়া। দক্ষিণ ভাৰতৰ সংস্কৃতিৰ পৰাই আৰম্ভ কৰিম মোৰ এই যাত্ৰা, আৰু এই যাত্ৰাত আপুনি হ'ব একমাত্ৰ লগৰী। গতিকে প্ৰতিটো ভিডিঅ' উপভোগ কৰাৰ সমান্তৰালভাৱে ভুলবোৰ আঙুলিয়াই দি শুদ্ধ পথত পৰিচালিত হ'বলৈ যেন দিক নিৰ্ণয় কৰি দিয়ে, এয়াই মোৰ আপোনালোকলৈ একমাত্ৰ অনুৰোধ। মোৰ এই ইউটিউব চেনেলটোৰ ভিডিঅ'সমূহ উপভোগ কৰাৰ লগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি প্ৰথমে আশা কৰিছোঁ। যদিহে ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ মতামতৰ বাবে কমেণ্ট কৰিব। ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ যথাসময়ত পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব। গতিকে আহক মোৰ এই যাত্ৰাৰ লগৰী হওঁ। ধন্যবাদ। জয় আই অসম।